ব্লু ৰিংড অক্টোপাছ। ব্লু ৰিংড অক্টোপাছ অক্টোপাছৰ এনেকুৱা প্ৰজাতি হয় যি পৃথিৱীৰ ৩ নম্বৰ আটাইতকৈ বিষাক্ত প্ৰাণী শ্ৰেণীত পৰে। ইয়াৰ শৰীৰত নীলা ৰঙৰ সৰু সৰু দাগ থাকে। ইয়াৰ আকৃতি এটা সৰু টেনিছ বলৰ সমান, কিন্তু ইয়াৰ এটা কামোৰত প্ৰায় ২৬টা মানুহ মাৰিব পৰা বিষ থাকে। লগতে ই কামুৰিলে অলপো নিবিষায়। ইয়াৰ বিষত নিউৰটক্সিন যি হাঁওফাঁও নষ্ট কৰি দিয়ে, আৰু ইয়াৰ বিষৰ কোনো ঔষধ নাই। ইয়াৰ মানে যদি ই কামুৰে তেন্তে মানুহজনক বচোৱাটো অসম্ভৱ। বন্ধুসকল, এই ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু এনেকৈ বহুত নজনা আৰু ইণ্টাৰেষ্টিং কথা জানিবলৈ হ'লে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে